হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আজিৰ এইটো ভিডিঅ'ত মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে অতিকৈ এটা সুখৰ খবৰ যে ভাৰত চৰকাৰে প্ৰতিগৰাকী ব্যক্তিক দি আছে ৫,০০০কৈ টকা। এইটো সৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে লাভ কৰিব পাৰিব। কেনেকৈ লাভ কৰিব এই ৫,০০০ টকা আপুনিও লাভ কৰিব পাৰিব একেবাৰে সহজ পদ্ধতিত, কোনো এটকা খৰচ নকৰে। আপোনাৰ মোবাইল ফোনৰ জৰিয়তে এইখিনি কাম কৰি চিম্পল টাস্ক কমপ্লিট কৰি আপুনি লাভ কৰিব ৫,০০০ টকা ডাইৰেক্ট আপোনাৰ একাউণ্টত। কেনেকৈ লাভ কৰিব এইটো ভিডিঅ'ত মই আপোনালোকক A to Z দেখুৱাই দিম। চ' তাৰ কাৰণে বন্ধুসকল ভিডিঅ'টো সৰুৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ' আপোনাৰ বাবে লৈ আহিছে ৫,০০০ টকা। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে যিসকলে চেনেলটো নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব। চ' বন্ধুসকল তাৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আহিব পাৰিব বা গুগলত গৈ মাই গভ চাৰ্চ কৰি দি যিটো ইয়াত ওপৰত চাওক কুইজ বুলি এটা অপশ্যন আছে, এইটো অপশ্যনত ক্লিক কৰি দিব। কুইজ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক আকৌ সেইটো ডেশবৰ্ডত ৰিডাইৰেক্ট কৰি দিব। এইটো ডেশবৰ্ডত অহাৰ পিছত ইয়াত চাওক কিমান মানুহ ইয়াত পাৰ্টিচিপেট কৰি থাকে। সকলো সময়তে ইয়াত কিবা না কিবা এটা কুইজ ওলাই থাকে। আপোনালোকে যদি ঘৰত এনে বহি আছে তেনেক্ষেত্ৰত আপোনাৰ কাৰণে এইটো ৱেবছাইট অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াত চাওক নাৰী শক্তি কুইজ 2023, এইটোত আপোনালোকে ক্লিক কৰিব। প্লে যেটা অপশ্যন আছে এইটো প্লে অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এখন ইণ্টাৰফেচ শ্ব' হ'ব। ইয়াত চাওক 20টা কুৱেশ্যন 300 ছেকেণ্ড মানে 5 মিনিট সময়। ইয়াত যদি আপোনালোকে এইটো খেলিব বিচাৰে ইয়াত চাওক লগ ইন টু প্লে কুইজ, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব। লোডিং লৈ আপোনাৰ সন্মুখত আকৌ এটা নতুন ইণ্টাৰফেচ শ্ব' কৰিব। ইয়াত আপোনালোকে প্ৰথমতে লগ ইন হ'ব লাগিব। লগ ইনৰ কাৰণে আপোনালোকে ইমেইল ID বা মোবাইল নম্বৰ দি OTPৰ জৰিয়তে কৰিব পাৰিব, বা যদি আপোনালোকৰ একাউণ্ট নাই তেন্তে ইয়াত চাওক ৰেজিষ্টাৰ নাও বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰিব। চ' মই আপোনালোকক এইটো দেখুৱাই দি আছোঁ কেনেকৈ কৰিব লাগে। দিয়াৰ পিছত ইয়াত আপোনালোকৰ ফুল নেম, ইমেইল ID আৰু মোবাইল নম্বৰ দি ডেট অফ বাৰ্থ এণ্টাৰ কৰিব। তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰি চিম্পলি ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰি দিব। ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ একাউণ্টটো কমপ্লিট হৈ যাব। যেহেতু মোৰ আগতে একাউণ্ট আছে মই ইয়াত চিম্পলি আপোনালোকক লগ ইন কৰি দেখুৱাই দি আছোঁ। মই ইয়াত মোৰ মোবাইল নম্বৰ এণ্টাৰ কৰি লগ ইনত OTPত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব, সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। চ' OTP এণ্টাৰ কৰাৰ পিছত নেক্সট ষ্টেপ মই আপোনালোকক অন স্ক্ৰীন দেখুৱাই দি আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। OTP এণ্টাৰ কৰাৰ পিছত আপোনালোকে চিম্পলি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব। লোডিং লৈ পেলাই আপোনাৰ সন্মুখত যিখন আপোনাৰ প্ৰফাইল আছে সেইখন ইয়াত শ্ব' কৰিব। এই চাওক নাৰী শক্তি কুইজ, ইয়াত আপোনালোকে দিয়া আছে। ইয়াত চাওক টপ 40 উইনাৰ্ছ কুইজ কম্পিটিশ্যন উইল গেট কেছ প্ৰাইজ 5,000 rupees। এইটো আপোনালোকে ওপৰৰ যিখন 40জন মানুহ আছে ওপৰৰ পৰা 40জনক আপুনি চৰকাৰে 5,000 টকাকৈ টকা দিব। তো আপোনালোকে ইয়াত এইটো লাভ কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে কুইজটো কমপ্লিট কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে ইয়াত চাব যে এইটো কোনো ফেক নহয়, এইটো মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা আছে। ইয়াত আপোনালোকে এতিয়া আপোনাৰ টাস্ক কমপ্লিট কৰি ষ্টাৰ্ট নাওত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ লোডিং নিব। ইয়াত চাওক 20টা কুৱেশ্যন দিয়া আছে, আপোনাৰ 5 মিনিট সময় কমপ্লিট কৰিব লাগিব। আপুনি এটা এটাকৈ ভালকৈ মানে কমপ্লিট কৰিব। মই আপোনালোকক দেখুৱাৰ কাৰণে এনেই এটা দি আপোনালোকক নেক্সট ষ্টেপবিলাক দেখুৱাই দি আছোঁ। আপোনালোকে কিন্তু ভালকৈ এইবিলাক পঢ়ি এনচাৰ কৰিব। চ' মই চাওক লাষ্টত আহিছোঁ। এতিয়া মই 20টা কমপ্লিট কৰি আপোনাক দেখুৱাই দি আছোঁ। চ' চিম্পলি ফিনিছ কুইজত ক্লিক কৰিব। ফিনিছ কুইজত ক্লিক কৰাৰ পিছত ইয়াত চাওক থেংকিং ফৰ পাৰ্টিচিপিং ইন দ্য কুইজ। আপোনাৰ ইয়াত চাওক ক্লিক হিয়াৰ টু দ্য ডাউনলোড চাৰ্টিফিকেট, ইয়াত এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাব যে ইয়াত আপোনাৰ নাৰী শক্তি কুইজত 30 স্ক'ৰ। ইয়াতে মই এটা কথা আপোনালোক কৈ দিওঁ, এইটো 5,000 টকা আপুনি পাবলৈ হ'লে আপোনাৰ স্ক'ৰ মিনিমাম 90%ৰ পৰা 100%ৰ ভিতৰত হ'ব লাগিব, কিয়নো তাৰ তলৰ আপুনি সেইটো টপ 14ত নাহে। টপ 40 আহিবলৈ হ'লে আপোনাৰ 90%ৰ ওপৰত থাকিব লাগিব, তেতিয়াহে আপুনি এই 5,000 টকা লাভ কৰিব। চাৰ্টিফিকেট ডাউনলোড কৰিব। ইয়াত ডাউনলোড অপশ্যন এটা দিয়া আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। তাৰ কথা আপোনাক এটা কথা দেখুৱাই দিওঁ, যদি আপোনালোকে 90% স্ক'ৰ কমপ্লিট কৰে তেনেহ'লে আপোনালোকে চিম্পলি এড বেংক একাউণ্ট ডিটেইলছত ক্লিক কৰি আপোনাৰ ইয়াত নাম দিয়া থাকিব, বেংক নাম দিব লাগিব, একাউণ্ট নাম্বাৰ, কনফাৰ্ম একাউণ্ট নাম্বাৰ, IFSC কোড দিব। তাৰপিছত ইয়াত
ট্ৰেডমাৰ্ক ক্লিক কৰি সাবমিটত ক্লিক কৰি দিব আপোনাৰ বেংক একাউণ্টটো এড হৈ যাব এতিয়া মই আপোনাক দেখুৱাইছো কেনেকুৱা সাৰ্টিফিকেট আপুনি এখন লাভ কৰিব আপুনি যদি ইয়াত কেৱল মাত্ৰ পাৰ্টিসিপেট কৰে তথাপি আপোনাক এটা সাৰ্টিফিকেট দিয়া হ'ব এটা সাৰ্টিফিকেট সাৰ্টিফিকেট ফৰ মেৰিড মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট বাইক অফ ইণ্ডিয়া সো বন্ধুসকল ভিডিওটা ভালো লাগিলে ভিডিওটা লাইক কৰিব আৰু চেনেলটো নতুন হলে সাবস্ক্রাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব